কি কৰো? একবাৰ আপিকে ফোন কৰো ৰ, কিবা কৰি আছে। হেল্ল', কি কৰিছা তুমি? আপিডালে কেংকে উগাৰ মাৰে দেখোন। ভাত খালা? ময়ো জাষ্ট ভাত খাই উঠিলো, ভাবিলো ফোন কৰো এবাৰ তোমাক, কিবা কৰিছা আৰু। আছো দা মই আকৌ ভাতকেইটা খাই ভাবছিলো কি জুবিনদাৰ দুটা গান শুনো। তেতিয়া নাই তুমি ফোন কৰিলা। মই আকৌ জুবিনদাৰ গান শুনি মস্ত ভাল পাওঁ। মই জুবিনদাক তামাম ভাল পাওঁ। তুমি ভাল পাৱা না? জুবিনদা? আৰে কি কোৱা? মইতো জুবিনদাৰ লগতেই থাকো। মই জুবিনদাৰ মেনেজাৰ হয়। মা, তুমি কি কোৱা? মা, মই সোফাত বহি আছিলো জানো না। তুমি যদি মোক বিশ্বাস কৰা, মই গোটেই আগ জাপ মাৰি উঠছো। তুমি জুবিনদাৰ লগত থাকা? তুমি তাৰমানে জুবিনদাক সদায় দেখা পাৱা? বা মইতো সদায় দাদাৰ লগতেই থাকো আৰু মই সদায় লগ পাওঁ। আৰু তুমি কি লগ পোৱাৰ কথা কৈছা? মইতো ইয়াতেই থাকো। ন এনি টাইম খাৰঘুলিতে দাদাৰ লগত থাকো এনি টাইম। আৰু তুমি কি লগ পোৱাৰ কথা কোৱা? আজিলৈকে বয়ে ইমান ভালকে লগ পোৱা নাই যিমান ভালকে মই লগ পাইছো। আৰু তুমি মোক লগ পোৱাৰ কথা কোৱা? মাই গড, তুমি জুবিনদাৰ লগতে থাকা? মই গমেই পোৱা নাছিলো। সেইকাৰণে তুমি দিনে ৰাতি ইমান বিজি থাকা বুলি কোৱা? বা মই গমেই পোৱা নাছিলো। বাপ্পা এইবাৰ মস্ত ভাল আপা এটা চাইছোৱে মই। বাপৰে বাপ, মই সদায় জুবিনদাক লগ কৰিব পাৰিম তাৰ লগত থাকিলি। বা আৰু এৰ কিজানি তামাম পইচাও জুবিন গাৰ্গৰ লগত থাকে। বা মোক আৰু কোনে পায়? মাই কি কৈছে বাচা? আচোন বাচন গিয়ান ধুই দেহি। মই অকণমান খালোতে বহো। ৰহে মাই গেছো। ডিষ্টাৰ্ব দিবি আহি। বৰ ভাল জ্বৰে এটা চাইছো ৰ তোৰ কাৰণে এইবাৰ। তই ভালে পাবি ৰ, কলি গোটাই। ডিষ্টাৰ্ব নেদবি খালি কি। হেল্ল', মায়ে মাতছিল ৰবা। হেৰি তুমি যে জুবিনদাৰ লগত থাকা মই গমেই পোৱা নাছিলো। মই জুবিনদাক তামাম ভাল পাওঁ। মোক একদিন লগ কৰি দিবা তুমি হা, লগ কৰি দিবা প্লিজ। মই তামাম ভাল পাওঁ, প্লিজ একদিন মোক লগ কৰি দিয়া হা। দাদাক লগ কৰি দিয়াতো? হ'ব তুমি মোৰ গাৰ্লফ্ৰেণ্ড আৰু মই তোমাক লগ কৰি নিদিম নে? এতিয়াতো মোৰ বায়ে হাত কা খেল হয়, চুটকিমে হৈ যাব। মই ইয়াতেই থাকো খাৰঘুলিত। তুমি আহি যাবা তাৰ পৰাই। মই তোমাক আদাবাৰীত লৈ ল'ম, তাৰ পৰা মই তোমাক লগ কৰাই দিম, হৈ যাব। এটা কাম কৰিবা দিয়া নহ'লে। এইকেইদিন তুমি আৰু আহিব নালাগে, একেবাৰে দাদাৰ বাৰ্থডেৰ দিনা আহিবা। আমি ফুল্লি চেলিব্ৰেট কৰিম, এনজয় কৰিম, হ'ব? ইমান টেনশ্যন ল'ব নালাগে তুমি। মই তোমাক বাৰ্থডেৰ দিনাই লগ কৰাই দিম, সিদিনাখনে তোমাৰ বেছি ভাল লাগিব। মা, মই দাদাক একদম বাৰ্থডেৰ দিনাই লাগাল পাম। বাপ্পা ঐ। হ'ব দে পিছে হ'লে সেইনাই যাম। ৰবা এটা কথা, তুমি দেখোন মোক ফেচবুকত আকৌ মেছেজ দিওঁতে তোমাৰ নলবাৰীতে ঘৰ বুলি কৈছিলো আহা। আকৌ দেখোন তুমি আজি খাৰঘুলিত থাকো বুলি ক'লা। আপিডালৰ চব মনত থাকে দেখোন। নহয় কি জানানে, মানে এনেই অৰিজিনেল ঘৰ মোৰ নলবাৰীতে, মাত্ৰ মই থাকো খাৰঘুলিত। এই দাদাৰ লগত থাকো যে কামৰ কাৰণে, সেইকাৰণে খাৰঘুলিত থাকো। আৰু মই তোমাক অৰিজিনেল ঘৰৰ কথাহে কৈছিলো। আৰু এতিয়া আকৌ মোৰ আকৌ কাম এটা যাব লগা হ'ল হা। মই এতিয়া ৰাখিছো হা, একদম যাবই লাগে দাদাৰ লগত একেবাৰে। এতিয়া ৰাখিছো হা, মই তোমাক বাৰ্থডেৰ দিনা মেছেজ কৰি দিম, তুমি আহি যাবা। কি হলে? কাৰোবাৰ কিবা হৈছে নেকি? নাই দি, মোৰ ফোন আহিছে। হেল্ল', কোৱা। কি হ'লা? তুমি উঠাই নাই নেকি? তুমি দেখোন কালি মোক মেছেজ দিছিলা আজি জুবিনদাৰ বাৰ্থডে বুলি লগ কৰিব যাম বুলি। সেইকাৰণে আহি পেলাই মই বাছ ষ্টেণ্ডত ৰখি আছো। 1 ঘণ্টামান পিছত মই আদাবাৰী পামেই। তুমি উঠোৱা, মোক নিবা আহিব লাগিব নহয়, মই চিনি নাপাওঁ।
আপি একা সঁচাকে আহিলেই জুবিন দাক লগ কৰি দিয়াটো দূৰৰে কথা আজিকালি ময়ে জুবিন দাক দেখা পোৱা নাই কি কৰা যায় এতিয়া এই আপিডাল পতপু বুলি ভাবি দুনিয়াৰ মিছে মিছে কথা হপা কৈছিলো মই এতিয়া বাচ্চা হে প্ৰভু খাৰঘুলিটো দূৰৰে কথা আজিকালি মই নলবাৰীত টাউনখনতে যাই পোৱা নাই এতিয়া কি কৰা যায় বচাবা আৰু হেৰি মই তোমাক কালি মেছেজ দিছিলো ন মই তোমাক ক'ব পাহৰিয়ে গ'লো কালি ৰাতিৰ পৰা মোৰ একদম অসুখ কালি 9টাৰ পৰা এতিয়ালৈকে মই লেট্ৰিনত গৈয়ে আছো আইও পেটটো কামেৰিলে কৈ আইও মই আকৌ যাব লগা হ'ল এটা কাম কৰিম দিয়া তোমাক মই একদিন বেলেগ এদিনে লগ কৰাই দিম দিয়া আজি মই একদম নোৱাৰিম দেই মই এতিয়াও লেট্ৰিনত গৈয়ে আছো বাপৰে বাপ মোৰ জোৰকে লাগিছে মই ৰাখো দেই ফোন কৰি আছো পিছত উফ কিবাকে বাচলো আপিক গোটা একদিন কল লগে লগে দাউৰি আহিছি পাগলা আপিগলাখান জুবিন দাক লগ কৰে আজিকালি ময়ে দেখা নাই থাক এতিয়া তাতে বান্দৰ ৰখা দি